নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে, ভালে কুশলে থাকক, তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আজি বহুত দিন হ'ল ভিডিঅ' বনোৱাই নাই মই, যিহেতু মোৰ মোবাইলটো দেখাই দিছোঁ। এইটো এনেকুৱা হৈ গ'ল মোবাইলটো, গতিকে ভিডিঅ' চিডিঅ' বনাব পৰা নাছিলোঁ। গতিকে ভাবিলোঁ আজি এটা নতুন মোবাইল লৈ আনো। গতিকে মোবাইল এটা আজি আনিলোঁ ভিডিঅ' কৰিবলৈ, যিহেতু অসুবিধা হ'ল। দোকানত যাওঁতে আনবক্সিং কৰিব নোৱাৰিলোঁ, মোবাইল হাতত নাছিলে মোৰ ভাগৰ। গতিকে আজি বেলেগ এটা মোবাইলৰ পৰা মই ভিডিঅ'টো বনাইছোঁ। আৰু এটা মোবাইল আনিলোঁ, কি মোবাইল আনিলোঁ চাওঁচোন আহক। মোবাইলটো এতিয়া মোবাইলটো আনিলোঁ মই realme 11 Pro Plus 12GB 256GB। এতিয়া মোবাইলটো মই আনবক্সিং কৰোঁ। মোবাইলটো এতিয়া মোবাইলটোৰ দামটো একচুৱেলি মই এইটো ফাইনেন্সত আনিছোঁ। মোবাইলটো মই এইটো 7 মাহৰ ফাইনেন্স আছে। এতিয়া মোবাইলটো দেখাইছোঁ আপোনালোকক। আজিকালি প্ৰায় সকলো দোকানতে মোবাইল ফাইনেন্সত পায়, সেইটো কাৰণে ভাবিলোঁ একেচোতে ইমানখিনি পইচা দিয়াতকৈ ফাইনেন্সত ল'লে ভাল হ'ব। তো কিস্তি হিচাপত পইচা ল'লে ইমান গাটো নালাগে, সেইটো কাৰণে ভাবিলোঁ কিস্তিতে লৈ আনিলোঁ মোবাইলটোৰ দাম যদি জানিব বিচাৰে তেতিয়াহ'লে অনলাইনত আপোনালোকে আপোনাৰ এইটো ফ্লিপকাৰ্ট চিলকাৰ্টত আপুনি দেখি যাব। আৰু যদি জানিব বিচাৰে তেতিয়া কমেণ্ট কৰিব, মই দামটো জনাম। realme 11 Pro Plus 5G, মানে এইটো 11 মডেলৰ একেবাৰে টপ মডেলটো। ইয়াত আছে আজিকালি মোবাইল কিনিলেতো হেৰি কভাৰটো দিয়ে, কিন্তু হেডফোনডাল নিদিয়ে। হেডফোন বাৰু আছে মোৰ এডাল, কিন্তু কভাৰ এটা দিছে, একদম বকৱাছ কভাৰ বুলি ক'লোঁ। এখন কি দিলে লগত, কিবা ষ্টিকাৰ এখন দিছে, পিছত চাম ষ্টিকাৰখন কি দিছে। লগত দিছে চিঠিপত্ৰখন দিছে। আগতে মোবাইল কিনা ডাঙৰ কিতাপ এখন দিছে, আজিকালি কিতাপখন নিদিয়ে। ডাটা কেবুলডাল দিছে, এইটো চি টাইপ হ'ব নেকি সম্ভৱ। এইটো চি টাইপৰ কেবুলডাল দিছে। কেবুলডাল চুটি বৰ বেছি দীঘল নহয়, ইমানটো 2 ফুট 2.5 ফুটমান হ'ব। তাৰপিছত এতিয়া চাওঁ মেইন মোবাইলটো একচুৱেলি মই দোকানত যিহেতু ল'বলৈ যাওঁতে মই আনবক্সিং দোকানী কৰি দিলে, মানে কি অলৰেডি চব চিমটি সোমোৱাই দিলে, কিন্তু মাত্ৰ মই আপোনালোকক দেখাবৰ কাৰণে আকৌ মই এটা আনবক্সিং কৰিছোঁ আচলতে। এইটো মোবাইল ইয়াত মই টেম্পাৰখনো লগাই আনিলোঁ। টেম্পাৰখন লগৰ চিষ্টেমটো বৰ এখন দামী টেম্পাৰখন লগাই দিছে, 500 টকা লৈছে। এইটো কিবা এইটো ডাটা কেবল লগাই দিলে লাইট জ্বলে। এইটো লগাই পিনে এইটো এনেকৈ এইটো চিষ্টেম মই ভিডিঅ' এটা কৰিছোঁ, কিন্তু মোবাইলতে থাকি আহিলে ভিডিঅ'টো। এইটো মোবাইলটোৰ ফিচাৰ্ছটো কি আছে, এইটো 200 মেগাপিক্সেলৰ কেমেৰাটো, মেইন কেমেৰা 200 মেগাপিক্সেল কেমেৰা। তাৰপৰা এইটো OIS ছাপৰ্টেড হয় বস্তুটো। মানে কি হ'ল, কেমেৰাটো যদি মই ভিডিঅ' কৰোঁ, মানে যদি ভিডিঅ'টো যেতিয়া মই এনেকৈ কৰোঁ, তেতিয়া মানে কি হ'ল, এনেকৈ মোবাইলটো যদি লৰে মানে তেতিয়া ভিডিঅ'টো মানে কি বুলি কয় লৰি নেদেখুৱায়। মানে ভিডিঅ'টো একদম ষ্টেবল হয় বস্তুটো। এই ট্ৰাইপড যদি থাকে, এইটো কি বুলি কয় সেইটো, সেই বস্তুটো মানে অলপ চিষ্টেমটো ইয়াত অলপ আছে মানে কি একজেক্টলি সেইটোতো হ'বই নোৱাৰে। যিটো চিষ্টেমটো আইফোনত থাকে এইটো কালাৰটো এটা ইয়াত 3টা কালাৰ পায় মোবাইলটোৰ। এটা হৈছে এইটো কালাৰ আৰু এটা বগা কালাৰ পায়, আৰু এটা আপোনাৰ ব্লেক কালাৰ পায়। ব্লেক কালাৰটো এই বস্তুটো লেডাৰটো নাথাকে, গতিকে এইটো লেডাৰ চিষ্টেমটো আছে কাৰণে এইটো ল'লোঁ মই। আৰু হোৱাইট কালাৰটো ভাল লাগে, কিন্তু ভাল লাগে যদি আমি কাম চাম কৰি ঘূৰি ফুৰা মানুহ হয়তো, গতিকে হাতত এইবোৰ লেঠা লাগি যাব, সেইটো কাৰণে মই সেই বস্তুটো নল'লোঁ। এইখিনি এঠাটো এৰি গ'ল, এইখিনি হেৰি লাগি গ'ল যে, এইটো এৰুৱাই দিওঁ তেতিয়াহ'লে, থাকক লাগি থাকক। বাকী কেমেৰা ভিডিঅ' সেইবিলাক মই পৰৱৰ্তী সময় দেখাই আছোঁ, কেনেকুৱা ফটো বা এইটো মোবাইলত মই ভিডিঅ' কৰিম। ভিডিঅ' কৰি পিনে এইটো মোবাইলত কেনেকুৱা হয় গোটেইবিলাক দেখাম মই। এতিয়া এইটো মোবাইলত মই ফটো ভিডিঅ'বিলাক মই কৰি চাওঁ কেনেকুৱা লাগে। অ'কে, এইটো মোবাইলৰ কেমেৰা কোৱালিটিটো কেনেকুৱা আপোনালোকে জনাব। এইটো মই আৰু বাহিৰত দুটামান ভিডিঅ' নতুনকৈ এতিয়া আৰু ভিডিঅ' মই বনাম, যিহেতু মোবাইলটো মোৰ এইটো কেমেৰাটো মানে কি হ'ল, মোবাইলটো একচুৱেলি এইটো কালি পৰি ভাগি গ'ল, সেইটো কাৰণে আমাৰ ভিডিঅ' বনোৱা হোৱা নাছিলে। মানে কি হ'ল, এই মোবাইলৰ ভিডিঅ' কালিয়ে ভাগিছে মোবাইলটো, কিন্তু আগত মানে কি হ'ল কথাটো, এই মোবাইলটো মানে কি হ'ল 3 বছৰ হৈ গ'ল, আৰু এইটো খুব 64 মেগাপিক্সেল কেমেৰা আছিলে, আৰু
64 নহয় 64 GB কিমান সিমানে 64 GB মানৰ আছিলে নেকি মেমৰি গতিকে কিবা ভিডিঅ'বিলাক পুৰণা যিহেতু হৈ গ'ল মোবাইলটো মানে হেঙাই অলপ ভিডিঅ'টো বনাই দিলে ভিডিঅ'টো লাগি থোৱা নিচিনা হয় গতিকে ভিডিঅ' চিডিঅ' বনাবলৈ মন নোযোৱা হৈ থাকিলে আৰু এটা নতুন মোবাইল ল'ম বুলি ভাবিয়ে আছিলোঁ কিন্তু ল'বলৈ কি হ'ল পইচা পাতি নাছিলে গতিকে যিহেতুটো ভাগিয়ে থাকিলে গতিকে মোবাইলটো লাগিবই মোবাইল নহ'লেতো একো নহ'বই গতিকে সেইটো কাৰণে মোবাইলটো সেইটো ল'লোঁ আৰু বাকী ভিডিঅ' এতিয়া পাই থাকিব আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে এটা নতুন মোবাইল আনবক্সিং কৰিলোঁ মই আৰু পৰৱৰ্তী সময়তো মই এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' বনাই থাকিম এতিয়া বাৰুতো বনাই থাকিম আৰু গতিকে আশা কৰোঁ মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো যদি চাই ভাল পাইছে তেতিয়াহ'লে লাইক এটা কৰি দিব কমেণ্ট এটা কৰিব আৰু মোবাইলটো কেনেকৈ পালে বিশেষকৈ কালাৰটো কেনেকুৱা লাগিছে জনাব একেবাৰে নহয় এইটো হৈছে বেক কেমেৰা ভিডিঅ'টো কেনেকুৱা আহিছে এতিয়া মই চাব লাগিব নিজে এইটো গম পোৱা নাই বাৰু ভালকৈ মই কেমেৰা ছেটিংবিলাক জনা নাই কেমেৰা ছেটিংটো বহুত বিভিন্ন ধৰণৰ হেৰি আছে এইটো আছে মই বেলেগ ভিডিঅ' চাব লাগিব ইউটিউবৰ ভিডিঅ'বিলাক চাব লাগিব তেতিয়া গম পাম কেনেকুৱা কি ধৰণৰ ফিচাৰ্ছ আছে এতিয়া মই যিটো চালোঁ ইয়াৰ আগত এটা বেক কেমেৰা ভিডিঅ' বনাইছিলোঁ এইটো কিবা ৱাইড এংগুল নেকি সম্ভৱ এই বস্তুটো ধুনীয়াকৈ ৱাইড হৈ গৈছে ভিডিঅ'টো তো বাকী এইটো কিন্তু ৱাইড ইমান হোৱা নাই কিন্তু এইটোহে সম্ভৱ 200 মেগাপিক্সেল কেমেৰাটো হ'ব নেকি বাকী আগৰটো মোৰ সম্ভৱ মই যিমানখিনি ভাবিছোঁ সেইটো হয়তো ৱাইড এংগুল হ'ব বাকী আৰু চাওঁ বেলেগ ভিডিঅ' এনেই এটা ভিডিঅ' মই বনাই চাইছিলোঁ সেই ভিডিঅ'টো কিন্তু একদম মানে কোৱালিটিটো বিৰাট ধুনীয়া আহিছে মেগাপিক্সেলৰ কেমেৰা সেইটোৱে সম্ভৱ ইয়াৰ আগত যিটো এটা ভিডিঅ' বনাইছিলোঁ মই সেইটো হয়তো হ'ব পাৰে বেক চাইডটোতো মানে অট' যিটো ফ'কাছ ভিডিঅ' ধুনীয়াকৈ ফ'কাছ কৰিছে আৰু বেক চাইডটো ব্লাৰ হৈ গৈছে এইটো মানে এতিয়া এইটো এটা নতুন এটা ছেটিঙত বনাই আছে এইটো কেনেকুৱা হয় এইটো আপোনালোকে জনাব এইটো 4K মই এবাৰ এটা শ্বুট কৰি চাইছোঁ কেনেকুৱা হয় এইটো 4K হয় 4K যিহেতু 4K ভিডিঅ' শ্বুট কৰিব পাৰি এইটো কেনেকুৱা হয় একেবাৰে জনাব বেকগ্ৰাউণ্ডটো আপোনালোকে ইগন'ৰ কৰিব বেকগ্ৰাউণ্ডটো আচলতে দেখাবলগীয়া নহয় আমাৰ ৰাস্তা পদূলি বনাই আছে কিন্তু ধূলি মাটি হৈ আছে এইবিলাক বাকী ভিডিঅ'টো কোৱালিটিটোৰ ওপৰতহে চাব গুৰুত্ব দিব কেনেকুৱা কি হৈছে জনাব এতিয়া মই আটাইকেইটা ভিডিঅ' চালোঁ এতিয়া 4Kটো একচুৱেলি ইমান বেয়া অহা নাই ভালেই আহিছে কিন্তু কথাটো হ'ল কি 4Kত যিটো OIS আছে সেই চিষ্টেমটো ছাপৰ্ট নকৰে মানে এতিয়া 4Kত একচুৱেলি মই যিহেতু হাতেৰে ভিডিঅ'টো মই শ্বুট কৰিছোঁ মোবাইলটো লৈ তেনে মানে কি মোবাইলটো যেতিয়া এনেকৈ লৰি গ'লে মানে 4K ভিডিঅ'টো গোটেই মানে লৰি যায় গতিকে যদি মই 200 মেগাপিক্সেল বা বাকী ৱাইড এংগুলত কৰোঁ তেতিয়া মানে ভিডিঅ'টো লৈ নাযায় গতিকে সেইটোৱে এটা পাৰ্থক্য হ'ব কিন্তু 4K শ্বুট কৰিব পৰা যাব কিন্তু শ্বুট কৰিলে কি হ'ব আপোনাৰ এই ট্ৰাইপড লাগিব নহ'লে অসুবিধা হ'ব গতিকে মই যিমানখিনি এতিয়া মোৰ ফালৰ পৰা মই যদি ক'বলৈ যাওঁ তেতিয়াহ'লে এইটো বেষ্ট হ'ব আপোনাৰ ৱাইড এংগুল নহ'লে 200 মেগাপিক্সেলত শ্বুট কৰিলে বেছি ভাল হ'ব এইটো বৰ্তমান মই অকল কেমেৰাটোৰ বিষয়ে অলপ ক'লোঁ বাকী মোবাইলটো অলপ চলোৱাৰ পিছতে বাকী ফিচাৰ্ছখিনিৰ বিষয়ে ক'ব পাৰিম মই যিহেতু মই বিশেষকৈ মই ইউটিউবত ভিডিঅ' বনাবৰ কাৰণে বা ফটো মাৰিবৰ কাৰণে মই মোবাইলটো বিশেষভাৱে ব্যৱহাৰ কৰোঁ গতিকে মই কেমেৰাটোৰ ওপৰতে বিশেষকৈ গুৰুত্ব দিলোঁ বাকী ধৰক যিসকলক গেম খেলিব লাগে যিমানখিনি গম পাইছোঁ গেম খেলিব পৰা ইমান বেয়া নহয় যিহেতু 12 GB ৰেম আছে আৰু প্ৰচেছৰ যিটো থাকে গেমৰ কাৰণে প্ৰচেছৰটো যথেষ্ট ভাল বুলি মই ইতিমধ্যে গম পাইছোঁ গতিকে ভিডিঅ'টো মোবাইলটো মোটামুটি ভালেই মই যদি এদিন চলাই মই ৰিভিউটো দিবলৈ হয় মোবাইলটো ল'ব পাৰে মানে ইমানখিনি ৰেটত মোবাইলটো ঠিকে আছে আৰু ভিডিঅ'টো শেষলৈকে চাবৰ বাবে সকলোকে ধন্যবাদ জনালোঁ আৰু আশা কৰোঁ মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো লাইক এটা কৰিবলৈ একেবাৰে নপঢ়িব কমেণ্ট এটা কৰি জনাব মোবাইলটো বিশেষ কেনেকুৱা পালে কেমেৰা কোৱালিটিবিলাক কেনেকুৱা পালে ভিডিঅ'টো কেনেকুৱা হৈছে মানে একেবাৰে ক'বলৈ নাপাহৰিব ধন্যবাদ